হেল্ল' গাইজ, আমি মৰ্ণিং সোনকালে উঠি ঘৰলৈ যাবলৈ ওলাইছোঁ। উবেৰ বুক কৰিছোঁ, অহা নাই, সেইকাৰণে অলপ আগবাঢ়ি আহিছোঁ আৰু ফাইনেলি উবেৰ আহি গ'ল। তাৰপিছত আমি ৰেলৱে ষ্টেচনলৈকে উবেৰতে যাম আৰু আজি চাগে ঈদ যিহেতু সেইকাৰণে বহুত ভিৰ হ'ব চাগে ট্ৰেইনত। ফাৰ্ষ্টতে আমি গোটেই তিনিজনীয়ে ৰেপিড' বুক কৰিলোঁ, কিন্তু ৰেপিড'ত 48 মান এনেকৈ দেখাইছিল। তাৰপিছত এনেকৈ ফোন কৰি ক'লে বোলে 48ত নহ'ব বোলে, 110 এনেকৈ কৰি দিব। তাৰপিছত আমি এনেকৈ কৰাতকৈ বোলো গোটেই তিনিজনীৰ কাৰণে এখন উবেৰে বুক কৰিলোঁ। মোৰ লগৰ দুজনী ট্ৰেইন আছিল 6:10, কিন্তু আমি আহি পাইছোঁহিও 6:10, আৰু ইহঁতি পূৰা দৌৰি আছে এতিয়া জনশতাব্দীৰ কাৰণে। কিন্তু দুৰ্ভাগ্যবশতঃ ট্ৰেইন মিছ হৈ গ'ল। 6:10 আছিলে ট্ৰেইন, আৰু 6:10 পাইছোঁহি আৰু ট্ৰেইন গ'লেই। মোৰ ট্ৰেইন যিহেতু 7:25 মানত আছে, অকলে হাতকৈ সিহঁতৰ লগতে গুচি আহিলোঁ। আৰু সিহঁতে টিকেট শ্লিপাৰত অনলাইনত কাটি থৈছিলে, আৰু এতিয়া আকৌ গৈ আছোঁ জেনেৰেল ডবাৰ কাৰণে কাটিবলৈ। ট্ৰেইন মিছ হোৱাৰ কাৰণে সিহঁতৰ দুজনীৰ দুখ। ফাইনেলি সিহঁতৰ ট্ৰেইন আহি গ'ল, আৰু এতিয়া বহুত পাছত যাব লাগিব। আৰু ফাইনেলি বহুত বিচাৰৰ পাছত সিহঁতৰ কাৰণে চিট দুটা ওলালে, থেংক গড। আৰু আমি ৰখি আছোঁ আমাৰ ট্ৰেইনৰ কাৰণে। আৰু এইজনী মোৰ ফ্ৰেণ্ড, তাই জাগিৰোডলৈকে যাব, মই যাম ফৰকাটিং, আৰু দুইজনী একেলগতে যাওঁ। আৰু কেতিয়াবা তাই প্ৰায় মোৰ লগতে আহে, তাই অহা যোৱা কৰে। আৰু মোৰ লগতে আহিছে আমাৰ জেঠু আৰু জেঠুৰ ঘৰৰ ভণ্টি আৰু ভাইটি। ফাইনেলি বহুত দিনৰ মূৰৰ পাছত ঘৰলৈ গৈ আছোঁ, সেইকাৰণে পূৰা ফূৰ্তি, কেতিয়াকৈ পামগৈ এনেকুৱা লাগি আছে। ফাইনেলি আমি পাই গ'লোহি ফৰকাটিং ষ্টেচন, আৰু এতিয়া পামগৈ আৰু জল্দি সোনকালে পামগৈ। আৰু সেইজনী জেঠাই আহি আছে ভাগৰকৈ। ট্ৰেইনত আহিলে সেইটোৱে আৰু প্ৰব্লেম, বহুত ভাগৰ লাগে। আৰু আজি এতিয়া ঈদৰ কাৰণে গাড়ী পাম নে নাপাম ঠিক নাই। আৰু ঘৰৰ কাৰণে মিঠাই ল'লোঁ, আৰু বহুত দেৰি ৰখি গাড়ী নাপালোঁ। লাষ্টত আমি বেটেৰী ৰিক্সা এখনকে ভাড়া কৰি লৈ আহিলোঁ, আৰু গৈও ভাল লাগিছে বাৰু। পূৰা ৰাস্তা সেউজীয়া চাহ বাগান বহুত দিনৰ মূৰত দেখিছোঁ। আৰু এইফালে মাছ ধৰি আছে। বাটতে খুৰা ঘৰৰ ভণ্টিকো লগ পালোঁ, তাইকো উঠাই লৈ আহিছোঁ আমাৰ লগতে। আৰু আমাৰ ৰাস্তাটো অলপ বেয়া কাৰণে বেটেৰী ৰিক্সাখন আহিবলৈ অলপ অসুবিধা হ'ল, সেইকাৰণে আমি খোজকাঢ়িয়ে গুচি আহিলোঁ। ফাইনেলি ঘৰ পাই গ'লোহি। আজিলৈ আহিছোঁ, বাই।